ৰাইজ আমাৰ বিয়াতে এখন প্ৰাঞ্জল ভ্লগছ মোৰ ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ যিহেতু আমাৰ এজন নিৰ্দিষ্ট বয়সৰ দাদা আছে এই দাদাক আহকচোন আপোনালোকক বিয়াখন সুকলমে দেখুৱাওঁ আহকচোন চাওঁ কি হৈছে পৰিৱেশটো কেনেকুৱা হৈছে যিটো বুঢ়া বিয়া দিওঁতে ইমান বছৰ 12 বছৰ পৰ্যন্ত বুঢ়া বিয়া পাতিছে দিওঁতে এইবিলাক সকলোকে নিমন্ত্ৰণ আহকচোন চাওঁ মানে কেনেকুৱা হৈছে ভাত খাই আছে দেই দৰা ককায়েক কিবা এটা কৈ দিয়ক সবে ভাত খালা না সেইটো আৰু বেছি খালে না সেইবোৰ ব্যস্ত আছে বেছি নুসুধো কৈ দিয়ে ভাল আমাৰ লক্ষী গগৈ কেনেকুৱা পাইছা খুদা লক্ষী গগৈ তুমি খানাটো খাই কেনেকুৱা পাইছা ভাল পাইছা টিপ টপ কেনেকুৱা পাইছে অ'কে আমাৰ কলিয়ালা কেনেকুৱা পাইছে ভাল হৈছে ঠিক আছে আমাৰ অনন্ত হাজৰিকা টুপি পিন্ধি আছে দেই আমাৰ ৰিজুদা ব্ৰইলাৰ ফাৰ্মৰ মালিক আচ্ছা কেনেকুৱা লাগিছে ৰিজুদা কিবা এটা কওক এইফালে বগাই আছে আমাৰ বগাই কিবা এটা কোৱা সুন্দৰ থেংক ইউ মই এইবিলাক স্মৃতি মনজিত কিবা এটা কোৱা নেকি তুমি একো নাই মই ঠিকে আছে বছ ঠিকে আছে ন আমি কম নিশ্চয় মনুকণৰ বিয়া বুঢ়া বিয়া হ'লেও কিন্তু বুঢ়া বিয়া যেন লগা নাই একদম পুৰা জাকাচ মানে ডেকা বিয়া যেন লাগিছে আমি ফুল এনজয় কৰিছোঁ আৰু তুমি যদি বিয়া বিশেষকৈ বিয়া যদি উঠাবলৈ হয় ভিতৰত যোৱা বিয়ানাম সুন্দৰকৈ গাই আছে বিয়ানাম ভিতৰত উঠোৱা হৈছে বিয়ানামৰ আয়তীসকলৰ যি বিয়ানাম সুন্দৰ সেই বস্তুটো কোৱা আমি উল্লি এটা দিলোঁ নেকি খানাটো খাই থেংক ইউ দেই খানা ঠিকে আছে চাগে খানা বঢ়িয়া তোমালোকে কিবা খানা কেনেকুৱা হৈছে কৈ দিয়া খানা ছাগলী মাংসৰ একদম পুৰা খানা টপ হৈছে নে ৰস উলিয়াই দিছে এইটোৱে লাগে গতিকে ছাগলী মাংস একদম পুৰা ফুল খালোঁ আৰু টপ দিলা খুব কম হয় দিলা টপ হৈছে নে এনেকা বিয়া খুব কম হয় টপ একদম জাকাচ অ'কে থেংক ইউ এক মিনিট কেনেকুৱা লাগিছে আজি এইফালে দৰা আহি আছে এইফালে দৰা আহি আছে দেই দৰা ভিডিঅ' কৰি আছোঁ ৰুমালখন লৈ লওক য়েছ ৰুমালখন লৈ লওক দেই আজি কেনেকুৱা ফিল অনুভৱ কৰিছে ইমান বছৰ পিছত বিয়া পাতি কেনেকুৱা ফিল অনুভৱ কৰিছে ইমান দিনৰ পিছত বিয়া পাতি কওকচোন বঢ়িয়া ভাল লাগিছে যিহেতু সুন্দৰ ৰুমালখন লৈ ল'ব লাগে দেই দৰাৰ সখীৰ পৰা মই একো মাত নাপালোঁ ঠিক আছে বাৰু ক'ত যাব কি কথা এইবোৰ সুধিব লাগে কিবা এটা কৈ দিয়কচোন আমাৰ দাদাৰ বিয়া আপুনি সখী হৈছে কিবা এটা কৈ দিয়ক আপুনি জনাব লাগে আপুনি কেনেকুৱা ভাল হৈছে নে বেয়া লাগিছে সেইটো কৈ দিয়ক আপোনাক কলতলত ছোৱালীবিলাকে জোকাইছিলে নি বাৰু জোকাইছিলে নেকি আপুনি ৰুমালখন এনেকৈ লৈ লওক দেই লাজ কৰিব আকৌ দেই বিয়াত আজি এনেকে গৈছে য'ত আমাৰ কৃষ্ণ বুঢ়া বিয়া বুলি কেনেকুৱা লাগিছে আপোনাৰ ধুনীয়া লাগিছে ন ভালকৈ মুখখন এইপিনে দিয়ক এইফালে কওক কেনেকুৱা লাগিছে ভালকৈ ডাঙৰকৈ কওক ধুনীয়া লাগিছে বুলি কৈছে আমাৰ ৰতেশ্বৰ দাক কিবা এটা সোধা ৰতেশ্বৰ দা শ্লোক এটা মাৰি দিয়কচোন দেউৰ মজা দেই ভিডিঅ' কল চাই লোৱা না আমি ভিডিঅ' কৰি আছোঁ
ভালকৈ আশীৰ্বাদটো দিয়কচোন ভিডিঅ' কৰি আছে দেই ভুলকৈ আশীৰ্বাদ দিলে কিন্তু ভিডিঅ'ত দিবা ভুলকৈ আশীৰ্বাদ দিলে ভিডিঅ'ত উঠিব ইয়া বিয়ৰ যুঁজা চলি আছে ইহঁতে সঁচাই এটা ধুনীয়া পৰিৱেশ দেই কইনা আছে বেকত ৰ'ব কইনা কইনা বাইকক চাই লওক দেই কইনা চাই লওক নাই কইনা নো বেগ কইনা নো বেগ কইনা নো বেগ এইপিনে কইনা নো বেগ দেই এই পলাইছে খালি খালি পাত্ৰটো দেখিলে নেকি নকৰিবি কৈ আছে এজনে ছুটি হ'লে নেকি ভাত কোনখন কাৰো হ'লেই নেকি ভাত এখন খোৱা নেদেখিলো দেখোন নিজে খোল খাই দৰা কইনা ভাত খাই এখন দেখিলো এইবিলাক কোনো নেদেখিলো দৰা কইনা ভাত পানী খাই ভিডিঅ' কৰি আছো হ'লে জানো ইমান জলদি হ'ল নে খাই থাকে আৰু একেলগে ডেইলি কি আৰু ভিডিঅ' কৰি আছে মই ৰিক্সা পাতি আছো অঁ 7 দিন নিম বিয়া সঁচাই খালি ভাল লাগে মোক কেনেকুৱা এইবিলাক আপোনাক কাইলৈ খুৱাম মোহন ব্লগ চাব মোহন ব্লগ চাই আহিব লাগিব মোহন ব্লগ ভাল লাগিছে ৰশ্মি তোৰ ভাল লাগিছে নাই তই মোক গিফ্ট দি নাই তই একো এটা তই একো প্ৰেজেণ্ট দিলি যেন কি খুৰা হয় নেকি কৈ ফিল্ম নকৰোঁ মোক ফাল্টু কি হয় আমাৰ দাদাজনে আকৌ দেখুৱাইলে ভাল পাম কি দেখুৱাইলে আৰু এই আমাৰ আলু ভুজিয়া হয় আলু ভুজিয়া আৰু কি এয়া ভাত ৰাইচ প্লেন ৰাইচ জ্বলা ভাজি বৰ ধুনীয়া বনাইছে বৰ স্পেচিয়েল হৈছে হয় আৰু কি বনালে হয় দাদা দাদা ভাল বনাইছে বুলি লক্ষী গগৈ খানা ভাল হৈছে বুলি কৈছে মন্দিৰৰ পৰা কিবা এটা কোৱা মন্দিৰত কিবা এটা ধুনীয়া লাগি আছে দেখিছোনে লাগি আছে নিশ্চয় ভাল হৈছে থেংক ইউ সুন্দৰ সুন্দৰ দেই আমাৰ ৰঘুদেৱৰ পৰা কিবা এটা লৈ লওঁ হয় ৰঘুদা আপুনি যদি ঠাণ্ডা বতৰত একদম বুঢ়া বিয়া খাই একদম সুন্দৰ লাগিছে বুঢ়া মানুহ আৰু বুঢ়া বয়সত বুঢ়া বিয়া আপুনি কিবা এটা কওক কেনেকুৱা ভাল পাইছে আজি বুঢ়া বিয়াখন পাতি ভাল লাগিছে ন একদম ভাল পাইছে অনুভৱ কেনেকুৱা পাইছে যি বাকী আছে চবৰে হ'ব লাগে অ'কে ভাত পানী খোৱা হ'ল আপোনাৰ নিশ্চয় থেংক ইউ কি কাজিয়া মই প্ৰাঞ্জল ব্লগ আমাৰ বিশিষ্ট ব্যক্তি দাদা আছে দাদাৰ পৰা অনুভৱ কৰিলোঁ আপুনি অনুভৱটো জনাবলৈ কেনেকুৱা লাগিছে কি হৈছে কি কথা খানা হয় নিশ্চয় জনাব ইয়াত খানা বুলি ক'লে
হয় মানে গোটেই উদীয়মান যুৱকবিলাকৰ যিটো সান্নিধ্য পোৱা যায় কোনোবা আলহী থাকিলে আহিব পাৰে আপোনালোকে ইয়ালৈ চাব পাৰে আমাৰ দেখিলে নে আপুনি এটা উদাহৰণ মানে নিশ্চয় উদাহৰণ দেখি আছো মাংস লৈ গৈ আছে মই যে দুখ পাওঁ পইচা কথা দিয়া মই মাংস কাট দিম এতিয়া হয় নিশ্চয় জনাব আৰু কিবা জনাব ভাল লাগিছে একে লগৰ ল'ৰা বিয়াখন হৈছে ভাল লাগিছে ক'বলৈ গ'লে যদি মানুহে এনেকৈ কয় নিশ্চয় কিন্তু বুঢ়া বিয়া সুখী হৈছে না বুঢ়া বিয়া সুখী হৈছে তাতকৈ অনুষ্ঠানটো এটাৰ কাৰণে সুখৰ হয় চব মানুহ চব জেগাত নাহে ইয়াত আজি যেতিয়া অনুষ্ঠান এটা হৈছে অনুষ্ঠান বুলি ক'ব লাগিব এইবিলাক হয় যে অনুষ্ঠানবিলাকত যেতিয়া মানুহবিলাক আহে নিজৰ স্বতঃস্ফূৰ্তভাৱে আহে হয় তাত মানুহবিলাকৰ চাব আপোনাৰ আন্তৰিকতা থাকিব লাগিব আপুনি কোটি টকা খৰচ কৰিলেও কোনো মানুহ কোনো জেগাত নাযায় আজিকালি প্ৰফেশ্যন হৈছে কিন্তু এইবিলাক জেগাত যেতিয়া মানুহবিলাক আহে মনুকন্দা আমাৰ নিজৰ ঘৰৰ ককাই ভাই এতিয়া বুজিছেনে এতিয়া আকৌ ঠেলামে আহিছে অকণমান মাংস আনিছো দেখিলা তাকে কওঁ মানে মানুহৰ আন্তৰিকতা যেতিয়ালৈকে থাকিব মানুহে কেতিয়াও গাঁওবিলাকত ধনী দুখীয়াৰ ভেদটো আনিব নোৱাৰিব ভাল লাগিলে হয় নিশ্চয় বহুত ভাল লাগিলে হয় হয় কিয় দাদা আপোনাক কিবা মাংস টনাটনি খানা টনাটনি হৈছে নেকি চব ঠিকে আছে হে চব অ'কে আছে এভেইলেবল আছে যোগাযোগত চব ভালে পালোঁ আৰু চবে মিলি কাম কৰিছোঁ মাংসটো গৈ খাই আছোঁ নিশ্চয় থেংক ইউ